Hello everyone, Mudo is vlog another vlog লৈ মই মনস প্ৰতি মুডো ফুল এনাৰ্জি হৈতে একদম গৰম গৰম মাংসৰে হৈতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি ভ্লগটোত মানে লাষ্ট ভ্লগটো আপোনালোকে চাইছিলে আমি সঞ্জীৱতৰ ঘৰলৈ গৈছিলো তাৰ পাছত মানে সঞ্জীৱতৰ ঘৰৰ পৰা উভতাৰ পাছত মৰিগাঁৱত ৰলো মৰিগাঁৱত কি কৰিলো স্কুটিখন বেয়া হ'ল এখিনি ভাল কৰিলো আৰু বহুত কিবি কৰিলো হে চাও পাব তাৰ পাছত আমাৰ ঘৰত আলহী আহিলে কোন আলহী কি বনালো কি ৰান্ধিলো গোটেইখিনি আছে আপোনালোকে কোনো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু এইখিনিতে কৈ থাকোঁ যিসকলে মুডো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব চাই থাকক ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ তাৰ পৰা আহিলোঁ একদম এতিয়া মৰিগাঁও টাউনত আছোঁ স্কুটিখনৰ কিবা কিবি প্ৰব্লেম হৈ আছে ব্ৰেক চেক চ' তাকে দেখুৱাই লওঁ 1 ঘণ্টামান ৱেইট কৰিব লাগিব চাগে ভাল কৰালে ইয়াতে ভাল কৰাই লৈ যাওঁ গুৱাহাটীত প্ৰাইচটো বেছি Sara ko body wala guys. Nas mean. এনেকে হয় কি হয় গাড়ীখন স্কুটিখন চলাই থাকোঁ কিবা যে সলাব লাগে ভাল কৰিলে মোবাইল চেঞ্জ কৰিব লাগে যোৱাবাৰ সঞ্জীৱৰ দেউতাকে চেঞ্জ কৰাই দিছে পাহৰি থাকোঁ টাইমো নিমিলে হয় খেলি মেলিকৈ থাকোঁ সেয়াই আৰু এতিয়া কাম অলপ কৰিব লগা হৈছে মৰিগাঁৱতে 4 বাজিব এতিয়া কেতিয়া গুৱাহাটী পামগৈ মৰিগাঁওখনকে অকণ দেখুৱাই দিছোঁ আজি অলপ গাড়ী মটৰ কম ইলেকশ্যনৰ আগফালেও নাই পিছফালেও নাই বেটেৰীটো চাৰ্জ দিছিলে যে বেলেগ এখন ঠাইত চ' বেটেৰীটো আনিব গৈছে আজি গুৱাহাটী পাওঁতে ৰাতি মানে আৰু একো কাণত ডিঙিত লগোৱা একো আনা নাই টুপি চ' মৰিগাঁৱতে এইটো কিনি ল'লোঁ কেপটো ভাল লাগিছে না ব্লেক 200 লৈছে মৰিগাঁৱৰ পৰাই ল'লোঁ আৰু এতিয়া গৈ থাকিম পবিতৰা হৈ একদম আগতে মৰিগাঁৱত য'ত আছিলোঁ তাৰ ৰুমৰ ওচৰতে আগতে মানে পূৰা ইয়াতে ঘুগুনি পকৰি খাওঁ চ' ভাবিলোঁ আজি যাওঁতেই সময় পাইছোঁ খাই যাওঁ আৰু মই হেলমেট চলাই তেনেকৈ খাম সেইখিনি খুলি লৈছোঁ এলাহ লাগিছে মেইনলি সেইটো কাৰণে খোৱাটো মেইন পালোহি গুৱাহাটী নাৰেংগী একচুৱেলি গুড নাইট ক'বলৈ আৰু বেছি সময় নাই বহুত 9টামানে বাজিব এতিয়া আমি আহিলোঁ বহুত ঠাণ্ডাত চ' এতিয়া লাল চাহ বনাই খাম লগত আছে এইটো চিনি পাই কি বুলি ক'ম জেপেকা বুন্দিয়া মৰিগাঁৱৰ পৰা লৈ আহিছোঁ আৰু তাৰ লগতে তাত বিকাজী ভুজিয়া দিম একদম ডেলিচিয়াছ কি বুলি ক'ম বহুত কম্বিনেশ্যনটো বহুত ডেলিচিয়াছ হয় আৰু বহুত টেষ্টি ই মছলা প্ৰিপাৰেশ্যন কৰি আছে জালুক জিৰা ভিজাই থৈছোঁ জলকীয়া দিওঁ যোৱাৰাতি ঘৰতো লোকেল চিকেন খাইছিলোঁ কিন্তু ঠাণ্ডা দিনতো তেনেকুৱা হয়েই ৰাতি খালে আকৌ দুপৰীয়া মাংস খাব মনেই যায় ত' চিকেন মেৰিনেট কৰা হৈ গ'ল এতিয়া ডিনাৰটো বনোৱা হ'ব চাহ খাই লওঁ তাৰ আগত কাইলৈ লগ পাম গুড নাইট সিহঁতে ব্ৰইলাৰ পুৰি খাই আছে জুই পুৰাও আছে তালৈকে যাওঁ নোপোৱা হ'ল সিহঁতৰ ভাগৰ খাই দিম তাৰপৰা আহি নকৰি থাকিব যে জলকীয়া চবতে তাল ভাল লাগে হ'ব দে হ'ব দে তাতকে হেৰি দিয়ক কিন্তু ফোনটো দিয়ক পুৰা স্মক হৈ গৈছে ফোনটো দিলে এখন কিটা দিব নালাগে যদি ফোনটো দিলে ভাল একজেক্ট নাহেও কিবা আইডিয়া কৰিব পাৰে কিবা উলিয়া ফোনটো হ'লে ধুনীয়া একদম 4G স্পীড 2G হ'ব লাগে গুড মৰ্ণিং এটা ভ্লগত মই কৈছিলোঁ যে আমাৰ এক্সাম শেষ হ'ল এণ্ড অল দিছ একচুৱেলি এইবাৰ প্ৰেক্টিকেলৰ এক্সাম হোৱা কথা নাছিলে বাট ফৰ্চুনেটলি অৰ আনফৰ্চুনেটলি ক'ম যাতে প্ৰেক্টিকেলৰ এক্সামটো হ'ল ইণ্টাৰ্ণশ্বিপটো ভালেই হ'ল মানে ফুল কৰ্চটো কমপ্লিট হ'ল এটা আধৰুৱা থাকিলেও বেয়া লাগে যে দিবই নাপালোঁ পিছলৈ এইটো ৰিগ্ৰেট ফিল হৈ যাব চ' এতিয়া ৰিগ্ৰেটটো নাথাকিব ভালেই লাগিছে সেইটো কাৰণে খালি বহীখন বনাওঁতে অলপ লিখোঁতে কষ্ট আৰু তাৰপিছত এতিয়া আজি ইণ্টাৰ্ণশ্বিপ আছে মুড কোৰ্টৰ জে.বি. ল' কলেজ যাম তাতেই হ'ব আৰু হয়তো লাষ্ট টাইমে হয়তো নহয় অবভিয়াছলি আই এম ডেম চিয়'ৰ ডেট লাষ্ট টাইমৰ বাবে ইউনিফৰ্ম পিন্ধিছোঁ মৰিগাঁও ল' কলেজৰ এয়া আমাৰ কলেজৰ ইউনিফৰ্ম আৰু কেইবছৰমানৰ পিছত হয়তো এইযোৰ মানে ড্ৰেছৰ কথা ভাবি নষ্টালজিক হৈ পৰিম ভাল লাগে ড্ৰেছযোৰ বহুতো স্মৃতি জড়িত হৈ আছে চ' এতিয়া মই ৰেডি হ'লোঁ আৰু এতিয়া মই চাহ খাম
তাৰপিছত JB Law College যাম ঠিক আছে লগ পাম হাই তিনিটা বাজিল আৰু আমাৰ হোৱাই নাই এতিয়ালৈকে দিনটো বাপৰে লঘোণে ভোকে থাকি এতিয়াও হোৱাই নাই আমাৰ পাল পৰোঁতেই লাঞ্চ ব্ৰেক হৈ গ'ল লাগ বেয়া 4টা বাজিব চাগে আজি নাইচ এক্সপিৰিয়েঞ্চ ইন ইণ্টাৰ্ণশ্বিপ এণ্ড দেন এতিয়া ৰুমলৈ গৈ আছোঁ নাৰেংগী তিনিআলিৰ পৰা বিকজ খোজকাঢ়ি যাব লগা হৈছে মানস নাই ৰুমত আগবঢ়াই নিবলৈ চ' এতিয়া গৈ পেলাই একদম ফ্ৰেছ হৈ ভাতহে খাম আৰু মানে গেষ্ট্ৰিক ফিল হৈছে বিকজ ৰাতিপুৱাও চাহ খাই গৈছিলোঁ আকৌ লগৰবিলাকৰ লগতো চাহেই খোৱা হ'ল অ'কে চলো গুড ইভিনিং ফ্ৰেছ হৈ ল'লোঁ আৰু মানসে বনাইছিলে এইটো কি নাৰিকলৰ পিঠা সেনেকৈ খাই আছোঁ আৰু ইয়াম্মি আজি আমাৰ ঘৰত আলহী আহিছে আলহীটো একচুৱেলি আমাৰ ময়ূৰদাৰ হয় বেংকত জব কৰে সেইকাৰণে আমাক কি কৈছে একদম মানে ভাত খাব মানে মানসৰ হাতেৰে খাবলৈ মন আগতেও আহিছে বাৰু কিন্তু নিজে বজাৰ কৰি আনিব আৰু এতিয়া 11টামান বাজিছে আমাৰতো এনেও উঠা দেৰি হয় তাৰপিছত ৰুমটো ঠিক কৰি আছিলোঁ আৰু ময়ূৰদাহঁত পালেহি বিকি না আজি কালাৰটো ঢিলা আলহী আহিলে তেনেকুৱা হয়েই এতিয়া চাহ আৰু মিঠাই কম্পিউটাৰ টাইপ নহয় বস্তুটো ডাইৰেক্ট তাৰমানে এনেকুৱা কম্বু নিচিনা পাৰ্মানেণ্ট আৰু চেমি পাৰ্মানেণ্ট আৰু ই আলু কাটি আছে গপ চপ আৰু ইয়াত চিকেন মেৰিনেট কৰা হৈ আছে এফালে ভাতটো বগা হৈ গ'ল আৰু মাছৰ কিবা বনোৱা হ'ব লাঞ্চ ৰেডি এয়া হৈছে চালাড ভাত একদম চিম্পল আজি আৰু এয়া মাছৰ তৰকাৰী এয়া লোকেল চিকেন কালাৰ টেক্সাৰটো বহুতেই ধুনীয়া আমি একদম তলতে বহিছোঁ আৰু কেনেকুৱা হৈছে ময়ূৰদা ভাত খাই লওঁ তাৰপিছত কি ক'ব চাই ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মুডৈজ ব্লগৰ আপোনালোকৰ মৰমৰ বিহনে একোৱেই নহয় গতিকে চাই দিয়ক মুডৈজ ব্লগ লগত নেক্সট ব্লগত লগ পাম লাভ ইউ